হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ববি। মই ক'বলৈ গৈ আছোঁ মাই এক্টিভিটি কি হয়। চ' ব'লক চাওঁ ভিডিঅ'টো। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাই এক্টিভিটি কি হয় এইটো জানিবলৈকে আপুনি ভিডিঅ'টো চাওক। মাই এক্টিভিটি এইটোৱে হয় কি যি আপুনি মোবাইলত যি চাৰ্চ কৰে মোবাইলত বা যেনে ধৰক গুগলত চাৰ্চ কৰিলে www.newsong, যে ফেচবুকত আপুনি কাৰোবাক চাৰ্চ কৰিলে, ইউটিউবত কাৰোবাৰ গান চাৰ্চ কৰিলে বা চিনেমা চাৰ্চ কৰিলে, সেইবোৰ মানে গুগলে ছেভ কৰি ৰাখে। কেনেধৰণৰ যিটো আপুনি গুগলত যেতিয়া একাউণ্টটো হ'লে তাত আপোনাৰ জিমেইল এড্ৰেছটো দিয়া হয়, সেই জিমেইল এড্ৰেছটোৰ জৰিয়তে আপোনাৰ ডাটাবোৰ চব ছেভ কৰি ৰাখে গুগলে। সেই আপোনাক কেনেধৰণে চকু ৰখা হৈছে, গুগলে আপোনাক সকলো টাইমতে চকু ৰাখে বা নজৰ ৰাখে। আপুনি কেনেকৈ চাব পাৰে বা কেনেকৈ আপুনি তাত বস্তুবোৰ ডিলিট কৰিব পাৰি, চাব পাৰি। চ' আপোনালোকক মই এতিয়া গুগলত যাওঁ, আপোনালোকক কেইটামান ডেমো দেখুওৱা হা। এতিয়া বাজিলে 8:21 মই আপোনালোকক কিবা এটা চাৰ্চ কৰি দেখাই দিওঁ। নিউচং 2019। এতিয়া নিউচঙৰ ৱেবছাইটত মই আপোনালোকক দেখাই দিওঁ। ইয়াত ৱেবছাইট নাই, ডাইৰেক্ট ইউটিউবত আহিছে। ইউটিউবত গৈ আপোনাক মই দেখাই দিওঁ টপ 20 চং। এতিয়া গুগলে ডাইৰেক্ট ইউটিউবত লৈ আহিছে। কোনটো চং চলাইছোঁ বা ভিডিঅ'টো চলাইছোঁ আপোনালোকক দেখাই দিওঁ। এইটো ৱেবছাইট তাত দেখাই দিব, মাই এক্টিভিটিত দেখাই দিব। ইউটিউব ভিডিঅ'টো নেদেখালেও যিটো চাৰ্চ কৰিছোঁ সেইটো মাই এক্টিভিটিত দেখাই দিব। এতিয়া চাৰ্চ কৰিছোঁ, নেট শ্ল' হয় আপোনাৰ। বৰুণ ধাৱৰ আৰু নৰা। ये सजा मुझको ये बता আপোনালোকক আৰু দিব এটা নিউ WA ৱালপেপাৰ HD বুলি মাৰি দিওঁ। এইবিলাক মই যিটো কৰি আছোঁ বা গুগলত যিবিলাক চাৰ্চ কৰিছোঁ সেইটো আপোনাক মাই এক্টিভিটিত দেখাই দিব। মাই এক্টিভিটিত যেতিয়া যাম নহয়, ফটোটো নেদেখালেও যিটো আপুনি চাৰ্চ কৰিছে নিউ ৱালপেপাৰ বুলি, এইটো হ'লেও আপোনাক তাত দেখাই দিব। ইয়াত আপোনাৰ এইবিলাক ফটো দেখুৱাইছে। এইটো মই কাটি দিওঁ, আকৌ এবাৰ দেখুৱাই দিওঁ। most popular YouTuber, YOUTUBER, most popular YouTuber। ইয়াত তেখেতৰ নামটো আহি যাব। টি চিৰিজ হৈছে ভাৰতবৰ্ষৰ ইউটিউবৰ সকলোতকৈ ডাঙৰ চেনেল। ইয়াৰ পৰা ছাবস্ক্ৰাইব আছে 2,19,00,000 আছে, মানে মিলিয়ন। চ' এতিয়া লাষ্ট আপোনালোকক দেখাই দিওঁ মাই এক্টিভিটি কি হয়। এতিয়া মাই এক্টিভিটি বুলি চাৰ্চ কৰিলে এইবিলাক মই যি চাৰ্চ কৰিছিলোঁ সেইবিলাক চব মানে মাই এক্টিভিটিত দেখাই দিব। চ' এতিয়া মই মাই এক্টিভিটি বুলি মই এইবিলাক চাৰ্চ কৰি থৈছোঁৱে, আগতেও আছে এইবিলাক যি আছে আপোনালোকে দেখা পাব। মাই এক্টিভিটিত মই ক্লিক কৰি দিলোঁ। এতিয়া ৱেলকাম টু মাই এক্টিভিটি প্ৰথম ৱেবছাইটটোত আপুনি ক্লিক কৰি দিব। চ' এতিয়া আপোনালোকক দেখাই দিব। মই লাষ্ট চাৰ্চ কৰিছিলোঁ মষ্ট পপুলাৰ ইউটিউবাৰ। ইয়াত নামটো অহা নাই, বাট আহিছে। যিটো মই চাৰ্চ কৰিছোঁ সেইটোৱে আহিছিলে, মষ্ট পপুলাৰ ইউটিউবাৰ নিউ ৱালপেপাৰ। আপোনালোকৰ আগত মই চাৰ্চ কৰিছিলোঁ নিউ ৱালপেপাৰ, আৰু যিটো মই নিউ চং বুলি মাৰিছিলোঁ তাত মই আপোনাৰ ইয়াত চংটো ৱেবছাইটটোত ক্লিক কৰোঁতে ইউটিউবত লৈ গৈছিলোঁ। ইউটিউবত এইটো আপোনালোকে দেখাইছেনে টপ 20 চংছ। এইটোত মই ৱেবছাইটত ক্লিক কৰিছিলোঁ, ইউটিউবত দেখাই দিছে। আৰু এইবিলাক মই আগতে চাৰ্চ কৰিছিলোঁ। এতিয়া ইয়াত মই ভিডিঅ'টো চাইছিলোঁ, ইয়াত মই এইটো ৱেবছাইটত মই ক্লিক কৰোঁতে ইউটিউবত লৈ গৈছিলে, প্লে কৰোঁতে এইটো দেখাইছে হা, নিউ চং 19। এইটো ৱেবছাইটত মই আপোনালোকৰ আগতে
ক্লিক কৰিছিলোঁ। আৰু এইবিলাক এতিয়া কেতিয়া হৈছিলে 8:25 মই 8:21 চাৰ্চ কৰিছিলোঁ। আপোনালোকৰ টাইমটো এতিয়া চাব দিছিলোঁ, বাট আপোনালোকে ন'টিচ কৰিছে মই গম নাপাওঁ। চ' এইবিলাক মই যোৱাকালি চাৰ্চ কৰিছিলোঁ। ইউজ এছ নিউ ছং, নিউ মুভি হিট, অলপ আগতে চাৰ্চ কৰিছিলোঁ এইবিলাক নিউ ফানি এণ্টাৰটেইনমেণ্ট টু ফানি বেষ্ট ফানি ভিডিঅ', এইবিলাক মই চাৰ্চ কৰিছিলোঁ। চ' এয়াই, আপোনালোকে এইবোৰ ডিলেটো কৰিব পাৰে। ডিলিট কেনেকৈ কৰিব পাৰে এইটো মই নেক্সট ভিডিঅ'ত দি দিম। চ' তেনে পালে ভিডিঅ'টো চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। বাছ, থেংক ইউ ছ' মাছ।